ৰাস্তাত যিখিনি গিটি বালি যিমান পৰিমাণ দিব লাগে সিমানখিনি দিয়া নাই আৰু ২ নম্বৰ ইটা দি ৰাস্তা কৰিছে, যাৰ ফলত আজি ৰাস্তা দুইফালে খহি পৰিছে। ৰাস্তা নিৰ্মাণ কৰা ১ বছৰ হোৱাই নাই, এতিয়াই ৰাস্তাৰ দুইফালে খহি পৰিছে। ঠিকাদাৰে এইটো চিটিং কৰিছে। এইটো ৰাস্তা BMD পথৰ পৰা বালিজান বজাৰলৈ যিটো ৰাস্তা CC ব্লকৰ আছিল, এই ৰাস্তাটো ঠিকাদাৰে যেতিয়া কৰিছে তেতিয়া আমি ঠিকাদাৰক কৈছোঁ যে দুইফালে যে ফিচাৰী আছে সেইটো কি কৰিব। তেতিয়া তেওঁ কৈছে যে দুইফালে যিটো ফিচাৰী আছে সেইটো আমি মাটি দি ভৰাই ল'ম, ভৰাই পেলাই পিছত কামটো কৰিম। সেইটো কৈ পেলাই ফাঁকি দি পিছত ৰাস্তাটো কৰিছে। তেওঁ ৰাস্তাত যিখিনি গিটি বালি যিমান পৰিমাণ দিব লাগে সিমানখিনি দিয়া নাই আৰু ২ নম্বৰ ইটা দি ৰাস্তা কৰিছে, যাৰ ফলত আজি ৰাস্তা দুইফালে খহি পৰিছে। ৰাস্তা নিৰ্মাণ কৰা ১ বছৰ হোৱাই নাই, এতিয়াই ৰাস্তাৰ দুইফালে খহি পৰিছে। ভৱিষ্যতে আমাৰ ৰাস্তাটো ক'ত থাকিব, এইটো গোটেইখিনি খহি যাব। আৰু এই সন্দৰ্ভত মই তাৰিখটো ইয়াতে আছে, নগাঁও জিলা উপায়ুক্তলৈ ৰাজহুৱা এটা পিটিশ্যন দিছিলোঁ ২০/১/২০২১ তাৰিখে, কিন্তু আজিলৈকে সিফালৰ পৰাও কোনো তদন্ত হোৱা নাই ৰাস্তাটো। গতিকে আমি ৰাইজক আমি চৰকাৰক জনাওঁ যে ইমিডিয়েট ৰাস্তাটো তদন্ত কৰাই স্কিম মতে আকৌ ৰাস্তাটো বনাই দিবলৈ চৰকাৰক অনুৰোধ জনাইছোঁ। ঠিকাদাৰে এইটো চিটিং কৰিছে, ৰাইজক ভুৱা বুজনি দিয়ে, এইটো চিটিং কৰি কামটো কৰি থৈ গৈছে। আৰু আপোনালোকৰ অঞ্চলত দেখিবলৈ পোৱা গৈছে ৰাস্তাৰ লগতে পুখুৰীসমূহ ৰাইজে ৰাস্তাৰ লগতে খান্দি থৈছে, যাৰ কাৰণে এই সমস্যাটো হৈছে নেকি? কিবা চৰকাৰী অনুমতি আছে নেকি ফিচাৰীৰ ক্ষেত্ৰত? নাই, সেইটো ঠিকাদাৰে তেতিয়া কৈছে। আমিতো সেইটো প্ৰতিবাদে আগতেই কৰিছোঁ যে ৰাস্তাৰ যে দুইকাষে যে ফিচাৰী আছে সেইটো কি কৰিব আপুনি। তেতিয়া তেওঁ কৈছে যে ফিচাৰী য'ত আছে ত'ত আমি মাটি দি ভৰাই ল'ম, আমি ২ ফুট ৩ ফুট বহল দি মাটি দি ভৰাই পিছত ৰাস্তা কামটো কৰিম। ইয়াত এটা আৰু এটা কুৱেশ্যন আহিছে, ৰাস্তাত দুইকাষ যিবিলাক ফিচাৰীবিলাক আছে একদম ৰাস্তাৰ লগতে খান্দিছে, এইবিলাকত কিবা চৰকাৰী অনুমতি লৈছিল নেকি ফিচাৰীগৰাকীবিলাকে? নাই। এতিয়া চাওক, আপোনালোকৰ অঞ্চলটো পিছপৰা অঞ্চল, যিহেতু ইয়াত পুখুৰী ব্যৱসায় চলে সকলোৱে, কিন্তু যেতিয়া ৰাস্তাটো নিৰ্মাণ কৰিছিলে সেইখিনিক আপোনালোকে কিদৰে অৱগত কৰিছিলে? তাৰপিছতো আপোনালোকৰ একো ব্যৱস্থা নাপালে? নাই, তাৰপিছত আমি একো ব্যৱস্থা পোৱা নাই, আজিলৈকে পোৱা নাই।